নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈকে। আৰু আজি আমি যাম কুমাৰীঘাটালৈ, তামুলপুৰ কুমাৰীঘাটা। আৰু তালৈকে গ'লে ৰাস্তাৰে গ'লে কেনেকুৱা ধৰণৰ প্ৰাকৃতিক সৌন্দৰ্য দেখিবলৈ পোৱা যায়, সেই প্ৰাকৃতিক সৌন্দৰ্যখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, বলক আজিৰ এই ব্লগটো আৰম্ভ কৰোঁ। বন্ধুসকল, এইটো হৈছে তামুলপুৰ ঘগ্ৰা চক, আৰু আমি ঘগ্ৰা চকৰ পৰা যাত্ৰা আৰম্ভ কৰিলোঁ কুমাৰীঘাটালৈ। আৰু এনেকৈ আমি কুমাৰীঘাটালৈ গৈ থাকিলে কি কি প্ৰাকৃতিক সৌন্দৰ্য দেখিবলৈ পাওঁ সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আমাৰ এই ব্লগটো আৰম্ভ কৰোঁ। আৰু এই আমি তামুলপুৰ থানাৰ সন্মুখেৰে পাৰ হৈ আহিলোঁ। আৰু এয়া হৈছে তামুলপুৰ মেডিকেল। এই ট্ৰেক্টৰখনৰ পৰা তামাম ধূলা-বালা পৰি আছে, তামাম ডিষ্টাৰ্ব দি আছে। ৰ'ব, এখনক পিছ কৰি থৈ যাওঁ ৰ'ব। নৰে ট্ৰাক এখন আহি আছে, ৰ'ব এখন যাই লওক দিয়ক। মায়াখান কি হৈছে, ধূলা মাকত থৈ গেল চক।
আৰু এনেকৈ গৈ বন্ধুসকল আমি কুমাৰীকাটা পালোঁ। বন্ধুসকল আশা কৰিলোঁ আপোনালোকে মোৰ এই ব্লগটো চাই ভাল পালে। যদি ভাল পালে এটা লাইক কৰিব, কমেণ্টত জনাব কেনেকুৱা লাগিল, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।